অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দীৰ্ঘদিনৰ পৰা কিছু অঞ্চলত সীমাকেন্দ্ৰিক কিছু সমস্যা আছিলে। প্ৰায় 123খন গাঁৱত এই সমস্যাৰ উদ্ভৱ আছিল। বিভিন্ন গাঁও অসমৰ জনসাধাৰণে অৰুণাচলৰ ভিতৰত গৈ বসবাস কৰি আছিল। বহু অৰুণাচলৰ জনসাধাৰণ অসমৰ সীমাৰ ভিতৰত আহি বসবাস কৰিছিল। এনেধৰণৰ সীমাকেন্দ্ৰিক সমস্যা কিছু আছিল। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াৰ যৌথ প্ৰচেষ্টাত তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰামৰ্শ, অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে প্ৰয়াস আৰম্ভ হৈছিল। আৰু যোৱা 15 জুলাই তাৰিখৰ দিনা নামচাইত, অৰুণাচল প্ৰদেশৰ নামচাইত এক ডিক্লেৰেশ্যন হৈছিল, য'ত 123খন গাঁৱৰ প্ৰায় 37খন গাঁও ইতিমধ্যে কোনো ডিস্পিউট নোহোৱাকৈ আমি সমাধান কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। প্ৰায় 28খন গাঁও অৰুণাচল প্ৰদেশ 34খন গাঁও আমি নামচাই ডিক্লেৰেশ্যনত অৰুণাচলক আমি তেওঁলোকৰে অঞ্চল সেই কথাটো সিদ্ধান্ত কৰা হৈছিল। আৰু ঠিক তেনেধৰণে 3খন গাঁও যদিওবা অৰুণাচলে তেওঁলোকৰ ভিতৰত বুলি ডিমাণ্ড কৰি আছিল, কিন্তু সেই নামচাই ডিক্লেৰেশ্যনত সেইকেইখন অসমৰ বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু তাৰ পৰৱৰ্তী সময়ত 86খন এনেধৰণৰ ডিস্পিউট থকা অঞ্চল সমাধান কৰিবৰ কাৰণে 12খন ৰিজনেল কমিটি গঠন কৰি দিয়া হৈছিলে। অৰুণাচল চৰকাৰৰ এজন মাননীয় মন্ত্ৰী আৰু অসমৰ এজন মাননীয় মন্ত্ৰীক সভাপতি হিচাপে লৈ, আৰু আমি আমাৰ লংডিং আৰু চৰাইদেউ সীমামূৰীয়া 3খন গাঁৱৰ সমস্যাক লৈ আমি কেইবালানিও আমি আলোচনাত অংশগ্ৰহণ কৰিছোঁ। টাংলাম ৰুচা, কামখু ৰুচা আৰু হাচি ৰুচা, এই 3খন গাঁও যি সমস্যা, সেই সমস্যা নিষ্পত্তি কৰিবৰ কাৰণে আমি ফিল্ড ভিজিট কৰিছোঁ 2খন চৰকাৰৰ মন্ত্ৰী বিষয়াসকলক লৈ। তাৰ পৰৱৰ্তী সময়ত আমি তাত বৈঠকত আমি অংশগ্ৰহণ কৰিছোঁ। আৰু আজি এই সম্পৰ্কত বিতংভাৱে এক সিদ্ধান্তত উপনীত হ'বৰ কাৰণে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত আমি এক সভাত আমি অংশগ্ৰহণ কৰিলোঁ। আৰু 2খন ৰাজ্যৰ জনপ্ৰতিনিধিসকলে, বিষয়া কৰ্মচাৰীসকলে তেওঁলোকৰ নিজ নিজ মতামত ব্যক্ত কৰিছে। আৰু এই সমূহ মতামত আমি আমাৰ চৰকাৰলৈকে আমি প্ৰেৰণ কৰিম। আৰু নিশ্চিতভাৱে মই ভাবোঁ যে আগন্তুক দিনত এই 3খন গাঁৱক লৈ যি সীমা সম্পৰ্কে যি সমস্যা আছে, সেই সমস্যা আমি সমাধানৰ দিশে আগবাঢ়ি যাব পাৰিম। নাই, সেই সিদ্ধান্ত দিব পৰাকৈ এই সমিতিৰ ক্ষমতা নাই। আমি মাত্ৰ আমাৰ যি ভিজিট কৰি আমি যিখিনি কথা পাইছোঁ, আমাৰ অসম পাৰ্টৰ জনসাধাৰণৰ মনোভাৱখিনি আমি আজি সভাত উত্থাপন কৰিছোঁ। অৰুণাচল চৰকাৰৰ যিসকল প্ৰতিনিধি ইয়াত আজি উপস্থিত আছে, মাননীয় মন্ত্ৰী ডাঙৰীয়াকে প্ৰমুখ কৰি বিধায়ক ডাঙৰীয়া, অন্যান্য বিষয়াসকল, তেওঁলোকে তেওঁলোকৰ ৰাইজৰ মনৰ কথাখিনি ইয়াতে কৈছে। কাৰণ টাৰ্মছ অফ ৰেফাৰেঞ্চত কেনেধৰণে আমি গোটেই প্ৰচেছটো আগবঢ়াই লৈ যাব লাগিব সেই সম্পৰ্কত সবিশেষভাৱে উল্লেখ আছে। আৰু এজ পাৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ আমি তেনেধৰণে গোটেই কামখিনি আগবঢ়াই গৈছোঁ। গতিকে এই মুহূৰ্তত আমি ক'ব নোৱাৰোঁ যে সেই 3খন গাঁও অৰুণাচলৰ হ'ব নে অসমৰ হ'ব, কিন্তু আমি আমাৰ ৰিপৰ্ট ছাবমিট কৰিম।